যিহেতু আমি অলৰেডি আহি গৈছোঁ ক'ত আপোনালোকে ইয়াৰ ভিউটো চাই পেলাইতো ভালে পাইছে চাগে চাওক না ইয়াৰ ভিউটো কিমান মজা ভিউ আৰু লগতে যিহেতু আমাৰ জনপ্ৰিয় ক'বলৈ গ'লে যি আমাৰ ইউটিউবাৰখন আছে ইউটিউবাৰখন লগ পাই পিনে বহুতেই ভাল লাগিছে আশা কৰিছোঁ আৰু এটা কথা কি যিহেতু ইউটিউবাৰ যিটো আমাৰ লগত লগ ধৰিছে ইমান ডাঙৰ ইউটিউবাৰ হৈ পিনে আমাৰ জনপ্ৰিয় ইউটিউবাৰ হৈ পিনে তথাপিও আমাৰ বহুত ভাল লাগিছে এটা কথা কি জাষ্টলি ই মানে নৰ্মেলত একদম পূৰা সুন্দৰভাৱে মানে মানুহৰ লগত মানে আচৰণকেইটা মানে পূৰা এ টু জেড মানে দেখাইছে আমাৰ লগত পূৰা মিনিমাম আধা ঘণ্টা টাইম লৈছোঁ আৰু তাৰ পৰা টাইম লোৱাৰ পিছত আমাৰ বহুত সুন্দৰভাৱে টাইমটো পাৰ কৰিছোঁ আৰু আশা কৰিছোঁ এ টু জেড আপুনি চাইছে স্ক্ৰীনত আৰু যি আমাৰ তেজপুৰ আছে তেজপুৰৰ পূৰা মানে এ টু জেড মানে তাৰ মানে যি মানে কেৰেক্টাৰটো সুন্দৰ লাগিছে আমাৰ বহুত ভাল লাগিছে সঁচাকৈ তাৰ যি বাহনখন আছে বাহনখনৰ ওপৰতো মানে বাহনখনৰ ভিতৰত পূৰা মানে সোমাইছোঁ আৰু নিজে কৈছে সোমোৱা বুলি আৰু আশা কৰিছোঁ মানে এটা কথা কি জাষ্টলি তাৰ বাহনখনৰ ভিতৰত বহি পিনে বহুত শান্তি এটা অনুভৱ আহিছে যিহেতু ইমান মানে জনপ্ৰিয় ইউটিউবাৰ হৈ পিনে তথাপিও মানে কিবা আমাক যে বহুত ৰিচপেক্ট দিছে সৰু হ'লেও যিকোনো এটা লাইনৰ কাম কৰিলে সৰু হ'লেও ডাঙৰ আৰু ডাঙৰ হ'লেও সৰু মানে এইটো চিষ্টেম মানে দুটা বস্তু এটাই মানে মন যায় আৰু এটা কথা কি জাষ্টলি আমাৰ বহুত ভাল লাগিছে বেৰগাঁও আহি পিনে জাষ্টলি আমাৰ যি আমাৰ দাদাগৰাকীৰ লগত তেজপুৰ দাদাৰ লগত আমি লগ পাইছোঁ বহুত ভাল লাগিছে আৰু নেক্সট টাইম আৰু আশা ৰাখিছোঁ তাৰ লগত লগ ধৰিম বুলি আমাৰ কিবা অকণমান আমাৰ ঘৰৰ ফালে অনাৰ চেষ্টা কৰিম মিনিমাম মানে অকণমান জাষ্টলি মোৰ অলপ তাৰ লগত ডিছকাছ কৰিব লাগিব কোনদিনা সি টাইম পায় সেইদিনা মই আনিবলৈ চেষ্টা কৰিম পূৰা চাই থাকক ফাইনেলি মই অলৰেডি আহি গৈছোঁ বেৰগাঁৱৰ যি শ্ৰী শ্ৰী লক্ষ্মী পূজা হৈ আছে তাৰ এ টু জেড ভিউ দেখাবলৈ চেষ্টা কৰিম আশা কৰিছোঁ যিটো আমাৰ ইউটিউব চেনেলৰ তেজপুৰ আমি অলৰেডি ভিডিঅ' চাই থাকোঁ তাৰ সেইটো দাদাৰ লগত মই অলৰেডি চিনাকি কৰাই দিম আশা কৰিছোঁ বুজিয়ে পাইছে দাদা নমস্কাৰ আমাৰ ইয়াত নমস্কাৰ থেংক ইউ ছ' মাছ থেংক ইউ হয় মই বৰ্তমান ইয়াত ভেৰগাঁৱত আছোঁ আৰু ভেৰগাঁৱৰ যি পূজা সমিতি আছে তেখেতসকলে ইতিমধ্যে মা দুৰ্গাৰ বিদায়ৰ পিছতে আজি লক্ষী পূজা আমাৰ গৃহস্থসকলে ইয়াত আয়োজন কৰিছে আৰু মা লক্ষীৰ পূজা অৰ্চনা ইয়াত চলি আছে পূজা আৰাধনা চলি আছে তাৰ মাজতে আমি তেজপুৰৰ দৰ্শকসকল পূজা আৰাধনাৰ কিছুমান দৃশ্যাৱলী লৈছোঁ আমি দেখাম তোমাকো ধন্যবাদ থাকিল তোমাৰ চেনেল এম দাস ব্লগকো আপোনালোকে ফ'ল' কৰি দিব আৰু তেখেতক ছাপোৰ্ট কৰিব এই সপ্তাহ ভিতৰত দাদাক মোৰ ঘৰত লৈ যাম পূৰা মই যাম আৰু ল'ৰাটোৰ যিটো মানে মই এটা মানে কনফিডেঞ্চ চাই আছোঁ বহুত হাই বহুত ভাল লাগিছে তেজপুৰৰ লগত লগ পাই পিনে কচম যে ব'লক আমি ভিতৰলৈ সোমাই যাওঁ দাদা অলৰেডি আমাৰ তেজপুৰলৈ ভিতৰত যোৱাৰ কাৰণে ধন্যবাদ আহক আমি ডাইৰেক্ট ভিতৰৰ মঞ্চলৈ সোমাই যাম যিহেতু বহুত মানুহে চিৰি নাপায় এতিয়ালৈকে মানে তেজপুৰ ভিডিঅ'কেইটা নাচায় যোনকেইটা আমাৰ সেইকেইটা গম নাপাব এতিয়ালৈকে আমাৰ ভিডিঅ' চোৱাৰ লগে লগে গম পাই যাব তেজপুৰলৈ স্বাগতম জনাই আমি পুনৰ পূৰা যি আমাৰ লক্ষী পূজা হৈ আছে মঞ্চত লক্ষী পূজা এ টু জেড ভিউ আমাৰ তেজপুৰৰ চেনেললৈ মানে দেখাবলৈ চেষ্টা কৰিম আৰু আমাৰ এম দাস ব্লগলৈ দেখাবলৈ চেষ্টা কৰিম আশা কৰিছোঁ পূৰা বুজি পাইছে ব'লক আমি ভিতৰলৈ সোমাই যাওঁ দাদা আহক হয় আমি আপোনালোকে চাই আছে তেজপুৰ আজি যিহেতু শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু मेरी जमीन अफसोस नहीं जो तेरे लिए सौ दर्द से महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे ना रहे वाला था तेरी मिट्टी में मिल जावा गुल बन के मैं खिल जावा
অন্য হেল্ল' দোস্ত, যিহেতু মই হাই তেজপুৰক পাই পিনে ইমান সন্তুষ্ট হৈছোঁ, যিহেতু হাই তেজপুৰৰ যি বাহনখন আছে বাহনখনৰ ভিতৰতে আছোঁ আৰু মই আৰু দীপেন দা আৰু হাই তেজপুৰ আছে আমাৰ লগত। মানে ইয়াৰ মনৰ ফিলিংছটো চাই পিনে না বহুতেই ভাল লাগিছে। এনেকুৱা মানে ভাল মানে ইউটিউবাৰ মানে পাইছোঁ, ইয়াৰ মনৰ ভিতৰত যে বেলেগ কোনো ফিলিংছে নাহে। জাষ্টলি য'ত য'ত যাব লাগে তাতে যায়, মানে য'ত কিভাৱে কথা ক'ব লাগে, কিভাৱে চলিব লাগে, বহুত মানে কেৰেক্টাৰটো ভাল লাগে। আৰু অলৰেডি আপোনালোক বুজি গৈছে, এই হাই তেজপুৰ অলৰেডি পূৰা ড্ৰাইভ কৰি আছে, আমি বহি আছোঁ তাৰ গাড়ীখনতে। দাদা, আপোনাৰ গাড়ী উঠি পিনে বহুত ভাল লাগিছে আৰু আপোনাৰ মনৰ যে ভাষাটো যে বহুত মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই। আপুনি কি ক'ব কওক? আৰু মই এটা কথাই ৰিকুৱেষ্ট কৰিম, যিহেতু আপোনালোকক লগ ধৰিছোঁ, আপোনাৰ যিটো মানে পোশাক এইটো চাইছোঁ না, চল চৰিত্ৰটো বহুত ভাল লাগিছে। আপোনাৰ গাড়ীত যে বহিছোঁ এইটো মোৰ বহুত সৌভাগ্য। মই যদি বিশেষকে যদি কিবা এটা ক'ব বিচাৰো, হয়, মই তোমাৰ লগতো লগ কৰি ভাল পাইছো। তোমাৰ ভিতৰত এটা কনফিডেন্স চাইছো, হয়, হয়, যিটো কনফিডেন্সৰ কাৰণে নেকি মানুহ আগলৈকে যায়। হয়, হয়, আৰু তুমি কষ্ট কৰি যোৱা ভালকে। হয়। এই গাড়ীটো চাইড কৰি দিবা নেকি, অলপ আগত গৈ তোমাৰ লগত ব্লগটো বনাও। ঠিক আছে বাৰু, হ'ব। দোস্ত, ফাইনেলি যিহেতু হাই তেজপুৰৰ লগত অলৰেডি আগত লগ কৰিছোঁ, আপোনালোকে স্ক্ৰীণত চাই আছে। আৰু হাই তেজপুৰৰ পৰা মই এটা কথাই দিব বিচাৰিম যে আমাৰ ইয়াত আহি কেনে লাগিছে। তাত মানে আমি বক্সৰ কাৰণে কিবা মানে ফটো ল'ব পৰা নাই বা ফ্ৰণ্টত ফটো আহিব পৰা নাই, সেইটো কাৰণে হাই তেজপুৰক নমস্কাৰ দি পিনে যিহেতু মোৰ চেনেলৰ কৈ দিয়ক। হয়, নমস্কাৰ। তোমাৰ চেনেলৰ নামটো কি আছিলে? এম দাস ব্লগ। এম দাস ব্লগৰ গোটেই দৰ্শকসকললৈ মোৰ লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা থাকিল। চবে আমাৰ মা লক্ষীৰ আজি আশীৰ্বাদ ল'বৰ কাৰণে অগণন ভক্তপ্ৰাণ ৰাইজ আমি চাইছোঁ ভেৰগাঁৱত সমাগম হৈছে। আৰু তুমি তাৰ পৰা কেইটামানো ভিডিঅ' লৈছা, ভাল লাগিছে। হয়, আমিও হাই তেজপুৰৰ দৰ্শকসকলৰ কাৰণেও কেইটামান ভিডিঅ' লৈছোঁ। আৰু মই ইয়াত আহি যি কৈছা কেনেকুৱা লাগিছে, যিহেতু ইয়াত ভক্তি স্থান হৈছিলে আৰু আমাৰ মা লক্ষীৰ পূজা আৰাধনা চলি আছিলে, শান্তিৰ এটা পৰিৱেশ আমি ইয়াত চাইছোঁ আৰু খুব এটা অন্তৰৰ পৰা শান্তি অনুধাৱন কৰিছোঁ। আৰু আমাৰ অতিকে ভিতৰীয়া জেগাৰ যি ধৰণে আমাৰ ৰাইজে যি ধৰণে ইয়াৰ মানে লক্ষী পূজাৰ আয়োজন কৰিছে, তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। দুৰ্গা পূজা শেষ হোৱাৰ পিছত যেনেধৰণে মা লক্ষীক এতিয়া শিৰস্থে আদৰি লৈছে, ক'ৰবাত নে ক'ৰবাত এইটো এটা মানে ক'বলৈ গ'লে যে যিটো ভক্তপ্ৰাণ ৰাইজৰ যে এটা ভগৱানৰ প্ৰতি যে এটা শ্ৰদ্ধা, এই বস্তুটো আমি চাব পাৰিছোঁ। এটা কথা কি ভাল লাগিছে মানে, যিহেতু আমাৰ দাদাৰ লগত লগ পাই পেলাই মানে কি এক ছেকেণ্ডৰ মানে এ টু জেড মানে ফিলিংছটো মানে মিলি গৈছে। সেইটো কাৰণে জাষ্টলি দাদাৰ লগত দাদাৰ কাৰত আহিছে বহি পিনে, বহুত ভাল লাগিছে। দাদা, যিহেতু মোৰ ঘৰত মাতিলে যাব কি নাই? হয়, যাম। তুমি মানুহ হয় আৰু তুমি মাতিলে মই নিজকে সৌভাগ্যৱান অনুধাৱন কৰিম। তোমাৰ ঘৰলৈকে মোক ইনভাইট কৰিলে মোৰ ভাল লাগিব। হয়, এটা কথা কি, যিহেতু মানুহৰ মেইন হৈছে কেৰেক্টাৰ, কথা কোৱাৰ ষ্টাইল, আৰু 2 নম্বৰ কথা হৈছে কি, যিহেতু মোৰ মনৰ ভিতৰত কেনেকুৱা চিষ্টেমটো আছে, সেই চিষ্টেমটো অকণমান কৰি দিয়া। মই যি ভিডিঅ' বনাওঁ, যিহেতু ভিডিঅ' বনোৱাৰ ষ্টাইলটো ঠিক আছে কি নাই, এইখন বস্তু মানে কেৰেক্টাৰটো কেনেকৈ, সেইকেইটা কৰি দিয়া। তোমাৰ যিসকলে তোমাক ফ'ল' কৰিছে, যিসকলে তোমাক ভিউ কৰে, তেওঁলোকে ভালকৈ বস্তুটো বুজি পাব। যিহেতু মই তোমাৰ ভিডিঅ' চোৱা নাই, মই তোমাৰ যিটো মানে বস্তু চাইছোঁ, তোমাৰ যিটো কনফিডেন্স চাইছোঁ, মই তোমাৰ যিটো কনফিডেন্স লেভেল, তুমি যেনেকৈ কনফিডেন্স লেভেলত তেনেকুৱা কথা কৈ আছা, মোৰ লাগে তুমি আমাৰ দৰ্শকসকললৈ ভাল ভিডিঅ' উপস্থাপন কৰা আৰু দৰ্শকসকলে তোমাক আদৰি ল'ব। আজি মই ইয়াতে ভিডিঅ'টো দাদাৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু বিশেষকৈ মোৰ ভাইটি এম দাস ব্লগ চেনেলত আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' উপস্থাপন কৰে। তেওঁৰ চেনেলটো আপোনালোকে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু যদি ফেচবুকত চাই আছে ফ'ল' যাতে কৰি দিয়ে, তাৰ আপোনালোকলৈ মোৰ কাটৰ অনুৰোধ থাকিব। মই আজিলৈকে কিন্তু সঁচা কথা ভাইটি, মই আজিলৈকে মোৰ কোনো দৰ্শককে মোৰ চেনেলটোতো যে ফ'ল' কৰক তেতিয়া মই তেনেকুৱা পোৱা নাই। যিহেতু মই এটা কথা কি, যিহেতু
ঘৰলৈ বিশ্বাস নকৰিব আপোনাৰ লগত লগ হোৱাৰ পিছত যে মানুহৰ এটা মিলিব লাগিব বস্তুটো নিমিলে তেনেহ'লে মানুহে এটা কথা শ্বেয়াৰ নকৰে জাষ্টি আপোনাৰ লগত যিটো মোৰ কথাটো মিলিছে সেইটো কাৰণে জাষ্টি আপোনাৰ লগত মই আহিছোঁ আপোনাক কাৰণ সুধিছোঁ কিয় যিহেতু মানুহৰ কেৰেক্টাৰটো থাকিব লাগিব কথা কোৱাৰ ষ্টাইলটো থাকিব লাগিব সেইটো কথা সেইটো কাৰণে জাষ্টি আপোনাৰ লগত মিলিছে মোক বস্তুটো সেইটো কাৰণে জাষ্টি আপোনাৰ লগত ইমান টাইমটো মানে লৈ লৈছোঁ আপোনাৰ পৰা বেয়া নহ'ব টাইমটো লোৱাৰ কাৰণে নাই নাই বেয়া পোৱাৰ একো নাই আমি বৰ্তমান তোমাৰ লগত কথা পাতি মই নিজেও নিজকে ধন্য অনুধাৱন কৰি আছোঁ আৰু মা লক্ষ্মীৰ আজি পূজা সাধনা চলি আছে আৰু মা লক্ষ্মীৰ আজি 9 অক্টোবৰ আৰু 9 অক্টোবৰ তাৰিখত আজি মা লক্ষ্মীৰ গোটেই ৰাতি ইয়াত পূজা সাধনা হ'ব মই যিহেতু গম পাইছোঁ ৰাতি 3:24 মানতে আজিৰ যিটো মানে গ্ৰহণ আজি লাগিছিলে গ্ৰহণ 3:24 আজিৰ গ্ৰহণ শেষ হোৱাৰ পিছতে মা লক্ষ্মীৰ পূজা সাধনা শেষ হ'ব তোমালোকে ধুনীয়াকৈ ভিডিঅ'কেইটা লোৱা আৰু ৰাইজক ভাল এটা মেছেজ দিব চেষ্টা কৰা তাৰে তোমালোকলৈ অনুৰোধ থাকিব আৰু আকৌ মই কৈ আছোঁ এম দাস ব্লগ চেনেলটো আপোনালোকে যাতে ফ'ল' কৰি এইজন ল'ৰাক আৰু যাতে অনুপ্ৰাণিত কৰে তেখেতে যাতে ভাল ভাল ভিডিঅ' আপোনালোকক উপস্থাপন কৰিব পাৰে তাৰ কাষৰ অনুৰোধ থাকিল ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাকো ভাল থাকিব हेलो दोस्तों फाइनली আমি বেৰগাঁও পাই দি পিনে যিহেতু আমি ঘৰলৈ যাব ওলাইছোঁ আৰু যিহেতু ইয়াৰ A to Z ফুল এনজয়মেণ্ট লৈ ল'লোঁ আৰু ব'লক আমি এতিয়া ঘৰলৈ গুচি যাওঁ